ওলাইছে এজোপা অলৌকিক গছ। ধনশিৰি মহকুমাৰ বৰপথাৰৰ হাজাৰী গাঁৱত ওলাইছে এজোপা অলৌকিক গছ। গছজোপাৰ পৰা অহৰহ ধোঁৱা ওলাই আছে। গছজোপাৰ পৰা ওলোৱা ধোঁৱা ধূপৰ গোন্ধৰ দৰে সুন্দৰ গোন্ধ ওলাই আছে। গছজোপাৰ তলৰ অংশ গণেশ বাবাৰ দৰে পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে জনোৱাৰ মতে অঞ্চলটোত 4 বছৰ ধৰি বৰষুণ নোহোৱাত খেতি বাতিও কৰিব পৰা নাই। কিন্তু এইবাৰ পৰ্যাপ্ত পৰিমাণে বৰষুণ হোৱাত খেতি ভাল হৈছে। এয়া সকলো এই আলোক শক্তিৰে ফল বুলি স্থানীয় ৰাইজে বিশ্বাস কৰিছে। গছজোপাৰ তলত গাঁৱৰ ৰাইজে পূজা অৰ্চনা কৰি আছে আৰু অতি শীঘ্ৰে ঠাইডোখৰত এটি মন্দিৰ নিৰ্মাণৰ চিন্তা চৰ্চা কৰি আছে বুলি জানিবলৈ দিলে। আমাৰ ওচৰৰে এজন এই ৰাজমিস্ত্ৰী কৰে, তেখেতে মানে ফাৰ্ষ্ট দেখিলে, গোলোক পাত্ৰ বুলি কয়, তেখেতে ফাৰ্ষ্ট দেখিলে। দেখাৰ পিছত আৰু মানে গাঁৱত মানে ইজনে সিজনে আলোচনা কৰাকৈ হ'ল। আলোচনা কৰি দেখিছোঁ যে আমি ওপৰৰ পৰা মানে বিচনীখনৰ পৰা ধোঁৱা ওলাইছে। বোলো ধোঁৱা কেলৈ ওলাইছে? তলত দেখিলোঁ আকৌ গণেশজন শুই আছে, আৰু লগত আকৌ ইফালে দেখিলোঁ মাকৰ পিঠিত মানে গণেশজন এই বিচনীখন আছে, গণেশৰ বিচনীখন। তেখেতে মানে সেই পোৱালীজন যিজন আছে, সেই পোৱালীজনক মানে আঁৰ কৰিবৰ কাৰণে সেই বিচনীখন উলিয়াই দিলে। সেই বিচনীখন পৰা প্ৰকৃত ধোঁৱা ওলাই গৈ আছে। মানে কিবা অলৌকিক শক্তি বুলি আপোনালোকৰ আমাৰ সন্দেহ হৈছে যে এইজন তেখেত তাৰমানে ইয়াত আছেহি। আৱিৰ্ভাৱ হোৱাৰ বাবেই আমাৰ এইডোখৰত মানে কেইবাবছৰকৈ ইয়াতকৈ খেতি পথাৰো নাছিলে, পানী নাছিলে যে, কিন্তু এইবাৰ আকৌ যথেষ্ট পৰিমাণে পানীও হৈছে বা সেইজনক দেখাৰ পৰা মানে আমি বৰষুণ প্ৰায় পায়েই আছোঁ। আজিলৈকে মানে বৰষুণ দি আছে। আৰু এই কালি পৰহি এইখিনিয়ে পায় জুই ওলাইছে, মানে থপ থপকৈ ডাঙৰ জুই ওলাই পিনে সিফালে অকণমান দূৰ যায়, মানুহে দেখিছে এইযোৰ বোলে কেলে লাইটটো জ্বলি আছে, বোলে জুই ক'ৰ পৰা ওলাই? মানে জুই ক'ত ওলাইছে? জুই এইডোখৰতে ওলাইছিলে, ওলাই পিনে এই ৰাস্তাত এইখিনিৰ পৰা ওলাই গৈ পিনে আগলৈ যায় জুই কোৱা, আকৌ ঘূৰি গুচি আহে। মানে সেইটো কেতিয়া ৰাতি নেকি? ৰাতি প্ৰায় 7-8মান বজাত। আমি প্ৰত্যক্ষ সেইটো কৰা নাই বাৰু, আমি সেইটো প্ৰত্যক্ষ কৰা নাই। আমি ভাবিছোঁ কি তেখেতৰ শুনিছোঁহে, আমি ভাবিছোঁ কি তেখেতৰে মহিমা, তেখেতে মানে ইয়াত ধৰি লওক আগ্ৰহভাৱে মানে স্থান এটা ল'বলৈ বিচাৰিছে। গতিকেলৈ আমি তেখেতৰ এই আগ্ৰহটো মানে ৰাইজৰ সহায় সহযোগিতাতকৈ আমি ইয়াতকৈ নামঘৰ এভাগ কয়, তেওঁক কয় চাহ অকণমান দি পেলাই কয় চাকি বন্তি জ্বলাবৰ বাবে কয় 2-এটা বস্তু কয় মানে যোগাৰ কৰি দিব পাৰিলে মানে আমাৰ ওচৰ চুবুৰীয়াৰ ৰাইজৰো ভাল লাগিব। আৰু আমি সেইটোকে ভাবি আছোঁ সকলোৱে, যে নামঘৰ এভাগি বনাই মানে ধৰি লওক তেখেতক অকণমান আবুৰ কৰি ৰাখিব লাগিব। যেতিয়া তেখেতে নিজৰ ইচ্ছাই স্থান লৈছেহি। এইটো আপোনালোকে দেখা কিমান দিন হ'ল বাৰু? আমি দেখা এজন 20-25 মান হৈছে। 20-25 দিন হয়। আৰু এখেতক দেখাৰ পৰা আমাৰ ইয়াত প্ৰায় বৰষুণ চলি আছে, আৰু তেনেধৰণে খেতি বাতিও ৰুই তুলি শেষ হৈছেগৈ ৰাইজৰ। মানে প্ৰাকৃতিকভাৱে আপোনালোকৰ পৰিৱৰ্তন দেখা পাইছে? পৰিৱৰ্তন বহুতেই দেখি পাইছে। য'ত নেকি খৰাং পীড়িত বুলি ঘোষণা কৰে, য'ত নেকি খৰাং পীড়িত বুলি গোলাঘাট ধনশিৰি মহকুমাৰ ঘোষণা কৰিছিলে, সেয়া তেতিয়া এই বছৰ আমি খেতি পথাৰো দেখিবলৈ পাইছোঁ। আৰু লাহে লাহে আমাৰ ইয়াত খেতি পথাৰটো বৰষুণ অহাৰ পৰা এজনক পূজা কৰাৰ পৰা শেষো হৈ আহিছে। হয়, এইটো তেতিয়াহ'লে আলোক শক্তিৰ কিবা প্ৰভাৱ বুলিয়ে ক'ব লাগিব, হয়।